তুমি নতুন মানুহৰ লগত কথা পাতিবলৈ অস্বস্তি অনুভৱ কৰা নে? যদি তুমি অস্বস্তি অনুভৱ কৰা তেনেহ'লে এই ভিডিঅ'টোত 4টা সাইকোলজিকেল ট্ৰিকৰ জৰিয়তে তুমি কেনেকৈ নিজৰ কনভাৰচেশ্যন ষ্টাৰ্ট কৰিব পাৰিবা। নম্বৰ 1, নিজৰ বিষয়ে কম, মানুহৰ বিষয়ে সোধা। ফৰ এক্সাম্পল, তুমি ভাল আছানে? ৰুল নম্বৰ 2, মন দি শুনা, কিয়নো মানুহে কথা পতাত কোৱা মানুহৰ জনতকৈ লিচনাৰক মানুহে ভাল পায়। নম্বৰ 3, আই কণ্টেক্ট আৰু স্মাইল মেইনটেইন কৰা। কেনেকৈ মেইনটেইন কৰিবা? আই কণ্টেক্ট কেনেকৈ নেচাৰেল হ'ব লাগিব, এনেকুৱা নহয়, এনেকুৱা ধৰণৰ আই কণ্টেক্ট নহয়, নেচাৰেল, যেনেকুৱা মানুহে ভাবে নেচাৰেল হৈ আছে। আৰু নম্বৰ 4, অপেন ইণ্ডেড কুৱেশ্যন। নম্বৰ 4 কি? অপেন ইণ্ডেড কুৱেশ্যন। এইটো কেনেকুৱা ধৰণৰ কথা? তুমি হয় নে নহয় মানুহক এনে ধৰণৰ কুৱেশ্যন নকৰিবা যাতে মানুহে হয় নহয় কৈ এনচাৰটো দিব পাৰে। এনেকুৱা ধৰণৰ কুৱেশ্যন কৰা যাতে কেনেকুৱা ধৰণৰ, কেনেকৈ হ'ল বা কিয়, কেনেকৈ, এনেকুৱা ধৰণৰ কুৱেশ্যন এড কৰা। আৰু যদি এই 4টা অভ্যাস যদি ডেইলি প্ৰতিদিন প্ৰেক্টিছ কৰা, তোমাৰ কথা পতাৰ ষ্টাইল আৰু মানুহৰ লগত কনভাৰচেশ্যন কৰিবলৈ সহজ হৈ পৰিব। আৰু যদি এনেকুৱা ধৰণৰ ভিডিঅ' তোমাৰ ভাল লাগে, সাইকোলজিকেল ট্ৰিক লাগে, আৰু যদি তোমাৰ কোনো এটা টপিকৰ বিষয়ে লেন্দি কোনো ভিডিঅ' লাগে, তলত কমেণ্ট কৰিব পাৰা। নেক্সটত আকৌ মিলিম।